নমস্কাৰ বান্ধৱ কৃষ্ণ। তো মই আজি প্ৰথমবাৰৰ বাবে ইউটিউব চেনেলত ভিডিঅ' দিবলৈ খুজিছোঁ আৰু ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। আৰু মই আজি গৈ আছোঁ আমাৰ ওচৰৰে ৰুদ্ৰপথ বুলি কয়, য'ত মাজতে ডিম্পু দাও আহি গৈছিলে। আমাৰ সমগ্ৰ অসমবাসীয়ে দেখিছে জেগাটুকুৰ। তো গতিকে ময়ো দেখাবলৈ চেষ্টা কৰিছোঁ জেগাখন, যাতে আপোনালোকে চাওক। ডিম্পু দা আহোঁতে আচলতে জেগাখিনি অলপ বেয়া হৈ আছিলে, ৰাস্তা চাস্তা বেয়া আছিলে, তাত অলপ বেলেগ টাইপৰ দেখাত বেয়া আছিলে। তো বৰ্তমান সময়ত বহুত ধুনীয়া হৈ পৰিলে। গতিকে সেইবাবে মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোক দেখাম ভিডিঅ'টোত, শেষলৈকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু দেখা পাব বহুত সৌন্দৰ্যৰ পৰা, বহুত ধুনীয়া বৰ্তমান সময়ত। পানী বাঢ়িছে বম্বাইৰ ফালে, পানীত মাছ মৰাত বিজি মানুহবোৰ। তো বৰ্তমান আমি এতিয়া গৈ আছোঁ ৰুদ্ৰপথৰ ফালে, আৰু মোৰ লগত গৈ আছে মোৰ ভাইটি আৰু মোৰ বন্ধু এটা। মোৰ ভাইটি হ'লে পপি, আৰু তাৰ অমন দাস তাৰ নাম, আৰু হিৰক ফেচবুকত, আৰু ই হ'ল সুৰজ দাস, তাক চবেই চিনি পায়, তেজপুৰ অনিৰ্বাণ। তো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু অকণ দেখাই আছোঁ আপোনালোকক আমাৰ তেজপুৰৰ পুৰণি ৰেলৱে ষ্টেচন, যোনটো বন্ধ হ'ব আজি 10 বছৰমান হৈ গ'ল, ব্ৰিটিছৰ দিনৰে। তো গতিকে আপোনালোকক দেখাই আছোঁ, ব'লক। পুৰণি ৰেলৱে ষ্টেচন, বেক চাইডে গৈছোঁ জাহাজঘাট। তো তেজপুৰ আহিলে আপোনালোকে চাব পাৰিব মই ষ্টেচনটো। ইয়াত বৰ্তমান এতিয়াও টিকেট কটা হৈ থাকে, দেখিব পাইছে আপোনালোকে। আমাৰ নদী কাষতে ব্ৰহ্মপুত্ৰ, ফেৰী অলপ ৰখি আছে। তো আমি আহি থাকোঁতেই দেখা পালোঁ ৰাস্তাৰ কাণতেই যে বাবা মন্দিৰ এভাগ আছে, বৰ ভাল লাগিছে। এনেকৈ আউট গছৰ তলত খুব ভাল লাগিছে। তো আপোনালোক দেখাইছোঁ। মই আৰু এটা কথা ক'বলৈ গৈ আছোঁ। তো আমি যোনটো ৰাস্তাৰে গৈ আছোঁ এতিয়া ৰুদ্ৰপথলৈ, তো সেই ৰাস্তাটো বৰ্তমান বেক চাইড দি গৈ আছোঁ। তো এই ৰাস্তাটোৰ বিষয়ে বহুতে নাজানে, বহুতে এনেকৈ মেইন হাইৱে হৈ এনেকৈ পৰ্বতীয়া হৈ সোমাই যায়। তো গতিকে আমি এইটো বেক চাইডৰ পৰা গৈ আছোঁ, জাহাজঘাট হৈ যাব পাৰি। তো আপোনালোকে এফালেও যাব পাৰে খোজকাঢ়ি, তো ভাল পাব, কাৰণ নদী কাষে কাষে ভাল লাগিব। কিন্তু ডিম্পু দা আহোঁতে এইফালে আপোনাৰ মেইন ৰাস্তাটি হৈছিলে, আৰু সেই ৰাস্তাটো বেয়া আছিলে। সেই ৰাস্তাটো এতিয়া বৰ্তমান ভাল হৈ গ'ল। তো তাকো দেখাম আপোনালোকক। আৰু এইফালেদি ৰাস্তাটো মই দেখাই গৈ আছোঁ। এইটো বেক চাইড হয় আচলতে ৰুদ্ৰপথৰ, মানে দ্বিতীয় ৰাস্তা এইটো, দুইফালৰ পৰা যাব পাৰি ৰাস্তাটো। তো ভিডিঅ'টো চাই থাকক। আৰু কি ধুনীয়া জেগা, আমি এতিয়া ওপৰলৈ গৈ আছোঁ উঠি। তো আমি এতিয়া সোমালোঁ মেইন জেগালৈ, এতিয়া ষ্টাৰ্ট আৰু। তো আমি আহোঁতে বৰ্তমান এতিয়া পানী পাৰি গ'লে এফালে যাব নোৱাৰি। চাওঁচোন কেনেকৈ যাব পাৰোঁ, কেনেকৈ যাওঁ। তো মানুহ ঘৰৰ ফালেদি ওলালোঁ, কিন্তু তথাপিও পানীত সোমাবই লাগিব, মোৰ পেট ভিজিবই। চাই লওঁ, অলপ পানী দি মৰি যাওঁ, মোৰ পেট ভিজি গ'ল। लगाओ, आई गोल মাছ নাই উঠা। আমি আহি পালোঁৱেই, আৰু অলপ টাইম আছে, অলপ আৰু এইটো মানে পানী বাঢ়িছেতো অলপ, সেইকাৰণে অলপ দিগদাৰ হৈছে অহা যোৱা কৰিবলৈ কাৰণে। কিন্তু ইফালে আপুনি নেচাৰেল ভিউ, মানে দেখাত সৌন্দৰ্যৰে ভৰা গোটেই প্ৰাকৃতিক দৃশ্য। গতিকে আপোনালোকে ইয়াত ইফালে আহিলে আপুনি বেছি ভাল পাব। গতিকে আমি এতিয়া আৰু অলপ টাইমৰ পিছত পামেই। তো গতিকে ব'লক ভিডিঅ'টো দেখাই আছোঁ বৰ্তমান আৰু আপোনাক ৰুদ্ৰপথ। তো ফাইনেলি আমি আহি পালোঁহি, আৰু আপোনাক দেখাই আছোঁ দৃশ্য। গতিকে চাই থাকক অকণমান আৰু ছেকেণ্ড।
তো চাওঁ না কি সৌন্দৰ্য মাই গড বুলি ক'ব আৰু আপুনি মানে ভাষাৰে ক'ব নোৱাৰিব বহুত ধুনীয়া তো ৰুদ্ৰপথৰ মেইন ৰাস্তাটো হ'ল এইটো দেখিব পাইছে আপুনি এইটো মেইন ৰাস্তা এইফালে আহিলে আপুনি পৰৱৰ্তী আহিলে তো এইফালে ৰুদ্ৰপথ পাইছে ডিম্পুদা আহোঁতে ৰাস্তাটো বহুত বেয়া আছিলে ৰাস্তাটো দেখিব পাইছে বহুত ধুনীয়াকৈ বনাই দিছে বহুত বোকা চোকা আছিলে ৰাস্তাটো এতিয়া বৰ্তমান বহুত ভাল ডিম্পুদা আহোঁতে বহুত বোকা আছিলে ভিডিঅ'টোত চাইছোঁ তেতিয়া বেয়াও লাগিছিলে তেনেকুৱা এনেও বাৰিষা ছিজনত আহিলে বোকা চোকা হয় এনেই ৰাস্তা বহুত ভালেই আছিলে কিন্তু তেতিয়া ডিম্পুদাই দেখাওঁতে ধৰক ৰাস্তা বেয়া আছিলতো বেয়া লাগিছিলে এতিয়া ৰাস্তা ধুনীয়া এতিয়া আহিলে আপোনালোকে মজা টেনশ্যন নাই তো ফাইনেলি এয়া হ'ল ৰুদ্ৰপথৰ দৃশ্য তো আপোনালোকে দেখিব পাইছে গাড়ী এখন ওলাইছে এতিয়া গাড়ী পুৰা পাৰ্কিং প্লেচ বহুত ধুনীয়াকৈ বনাই দিছে দেখিবলৈ বহুত ধুনীয়া কৰি দিছে আমি সেই ৰাস্তাটোতে আহিলোঁ হয় ৰাস্তাটো এতিয়া বৰ্তমান বন্ধ পানীৰ কাৰণে ফাইনেলি বৰ্তমান আমি পাই গ'লোঁ ৰুদ্ৰপথত উঠি গ'ল মই উঠিম আৰু মই উঠা নাই কেইটা কৰি উঠি আছোঁ উঠিম তো কৃষ্ণ जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह তো এইখন ছবিৰ কাৰণে আমাৰ তেজপুৰৰ মানুহ বহুত বলিয়া গৈছিলে ছবিখন লিখিছিলে কোনো নামটো জানো নেকি নীলিম মহন্ত যোনে এই চিলা গীতটিত যে জুবিনদাৰ ভিডিঅ'টোত আছে তো সেইজন ব্যক্তি এই আৰ্টটো কৰি থৈ গৈছে সৌন্দৰ্য কৰি থৈ গৈছে তো আচলতে বহুত আৰ্ট কৰিছে তেখেতে তো আমাৰ এইখনেই ৰুদ্ৰপথ অথনিৰ পৰা দেখাই থাকিব বিচৰা আমাৰ মৰমৰ ৰুদ্ৰপথ তো এইজন ককাই ইয়াত মানে চফা চিকুণ কৰি থাকে ককাজনৰ লগত নীলিমৰ চাগে খুব ভাল আছিলে তো গতিকে লেতেৰা নকৰোঁ বুলি কৈ তেখেতৰ আৰ্ট এটা কৰি থৈ গৈছে বহুত ভাল লাগিছে মহাকাল জয় তো মোৰ প্ৰথম মকচদ এইটো দেখাবলৈ কাৰণে আপোনালোকক কাৰণ ডিম্পুদা যেতিয়া আহিছিলে ইয়ালৈ তেতিয়া আহোঁতে এইবিলাক নাছিলে একেবাৰে তো দেখাত বহুত বেয়াও হৈ আছিলে জেগাখিনি তো ডিম্পুদা অহাৰ কাৰণে ইমানখিনি ভাল হ'ল নে কি নাজানো আমি কিন্তু ডিম্পুদাকো ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ এইখিনি যোনে কৰিলে চৰকাৰে কৰিলে বৰ্তমান মই একো নাজানো আৰু সুধিবলগীয়া কোনো নাই গতিকে যোনে কৰিছে কামখিনি বৰ ধুনীয়া কৰিছে ৰাস্তা পদূলি আমাৰ মন্দিৰ ভাগ সকলোখিনি ধুনীয়া কৰি তুলিছে তো সেইবাবে মই বহুত ধন্যবাদ দিছোঁ ইমান সৌন্দৰ্য কৰি তোলাৰ বাবে থেংক ইউ তো নমস্কাৰ আমি আপোনালোকক বৰ্তমান দেখালোঁ এতিয়ালৈকে ৰুদ্ৰপথখন গতিকে আমি দেখুৱাৰ পাছতে ইয়াত ভাইটি এজন আৰু আমাৰ বৰ্তা এজন আছিলে তেখেতসকলৰ লগত বহুত কথা পাতিলোঁ আৰু বহুত কথা শিকাইছে ভাল লাগিছে গতিকে আপোনালোকক দেখাই দিছোঁ তো এইজন ভাইটি আৰু এজন বৰ্তা মোৰ নাম ভট্টাচাৰ্য অভিজ্ঞান ভট্টাচাৰ্য মই অকণমান ইউটিউব কৰোঁ আৰু মানে তেওঁক মানে যি পাৰোঁ আৰু অকণমান মানে কৈ দিছোঁ আৰু মানে তো মই থেংক ইউ দিছোঁ মোক বহুত কথা বুজাইছে আৰু কি কয় মোৰ এটা চেনেল আছে অভিজ্ঞান ৱৰ্ল্ড বুলি মানে আপুনি চালে গম পাই যাব আৰু দেন মানে তেওঁৰ লগত মানে লগ পায়ো মোক বহুত ভাল লাগিছে দেই তো বৰ্তমান মই প্ৰথম কৰি আছোঁ গতিকে ভাল লাগিছে শিকাইছে বহুত কথা আৰু চেনেলটো মই লিংক দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ডিছক্ৰিপশ্যনত থাকিব দিয়ক হি ইজ এ য়াং মেন হেল্প কৰিব লাগে দে আৰ য়াং মেন সিহঁতৰ ফিউচাৰ সিহঁতে গঢ়িবলৈ ওলাইছে এইটোৰ মাধ্যমেৰে আপোনালোকে হেল্প কৰক ডেটছ অল অ'কে দেন থেংক ইউ ৰুদ্ৰপথৰ কাষতে আৰু এটা মন্দিৰ আছে বাবা মন্দিৰ য'ত মানুহে বিশ্বাস কৰে আৰু কয় আমাৰ বহুত পুৰণি মানুহে যে ইয়াত বাবাৰ ভৰিৰ চাপ আছে মানে মহাদেৱ শিৱ বাবাৰ ভৰিৰ চাপ আছে গতিকে মই এতিয়াতো ভিতৰত দেখাব পাৰিম নে নোৱাৰিম নাজানো কিন্তু মন্দিৰটোৰ কাষলৈ আপোনালোক লৈ যাব পাৰিম যাতে এই মন্দিৰটোতে সেই ভৰিৰ চাপটো আছে আপোনালোক দেখাই আছোঁ বলক মই চুৰাজে যদি পাৰে ভিজুৱেলটো আপোনালোক দেখাই দিব গতিকে আমি গৈছোঁ তললৈ ছাইডেদি গৈছোঁ তলদি ৰাস্তাটো আছে ফালেও ঘূৰি যাব পাৰি যোনটো আমি প্ৰথম আহিছিলোঁ সেইফালেদি গতিকে বলক আপোনালোক দেখাই আছোঁ মই ভিডিঅ'টোত
তো আপোনালোকক দেখাইছোঁ এইভাগে মন্দিৰ। তো এইভাগে আচলতে এই মন্দিৰ ভাগৰ কাৰণে এই জেগাখিনিৰ নাম হ'ল ৰুদ্ৰপথ। আচলতে বাবা মহাদেৱৰ ইয়াত ভৰি চাপ পৰিছিল। তো মই আপোনালোকক এতিয়া বৰ্তমান দেখাবলৈ গৈ আছোঁ মহাদেৱৰ পদধূলি। এইখনেই হ'ল আমাৰ শিৱ বাবাৰ ভৰি চাপ বুলি কয়। তো তেখেতক প্ৰণাম জনাইছোঁ ইয়াৰ পৰাই মই বাহিৰৰ পৰাই, কাৰণ মই ভিতৰত যোৱা নাই। মোৰ সুৰজ গৈ এইটো আপোনালোকক ভিডিঅ'টো দেখাইছে, গতিকে প্ৰণাম। তো আমি আপোনালোকক ৰুদ্ৰপথৰ সকলোখিনি দেখালোঁ আৰু বৰ্তমান এইফালে দেখাইছোঁ পিকনিক চলি আছে, বহুত মানুহ আমাৰ এইফালে। তো এতিয়া প্ৰত্যেক দেওবাৰে ইয়াত মানুহ হয়, ভিৰ হয়। তো গতিকে দেখালোঁ আপোনালোকক গোটেই ৰুদ্ৰপথখন, আৰু বৰ্তাজনকো লগ পালোঁ, বৰ ভাল লাগিলে। আৰু আমি গোটেই সম্পূৰ্ণ ৰুদ্ৰপথখন দেখালোঁ আপোনালোকক। আৰু এতিয়া আমি কেইটাই আছোঁ নদীৰ কাষত, ৰুদ্ৰপথৰে হয়। গতিকে ইহঁতকেইটা কেনেকুৱা লাগিছে তোমাহঁতৰ আহি? ভালে লাগিছে, বহুত ভাল লাগিছে আজি। তো মোৰ চেনেলটোৰ কথা তহঁতি কিন্তু ছাবস্ক্ৰাইব কৰিবি, এতিয়ালৈকে কোনো ছাবস্ক্ৰাইব কৰে। মই কৰা আছে প্ৰথম, মই সাবস্ক্ৰাইব কৰি দিব গাইছ। আমাৰ এইটো প্ৰথম ভিডিঅ', ফাৰ্ষ্ট ভিডিঅ' ছাকচেছ হয় যাতে আমি যাতে আগবাঢ়োঁ। আমি তিনিটা থাকিমেই প্ৰায় ভিডিঅ'ত। তো গতিকে আপোনালোকক আশা কৰিছোঁ আপোনালোকৰ ওচৰত যাতে আমাৰ ভিডিঅ'টো ভাল পায়, আৰু ভাল পায় যাতে লাইক আৰু ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিয়ে। গতিকে ধন্যবাদ, আৰু মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই বাই। বাই বাই।